হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আৰু আজি নতুন ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি আমি হঠাৎ এটা প্ৰগ্ৰাম কৰিলোঁ যে আজি আমি ৰায়মনা চাবলৈ যাম। আৰু লগত আছে আমাৰ ডেভিড, এয়া গাড়ী চলাইছে, খুব এক্সপাৰ্ট নহয় দেই। এইফালে আছে দাদা। আমি তিনিজনে লগ হৈ আজি ৰায়মনা চাবলৈ যাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু ৰায়মনা চাবলৈ পাব। আমি ইমান দিন জাম কৰি যাব পৰা নাই, আজি সময় সুবিধা মিলিল তিনিজনৰে, যিহেতু আমি চবে অলপ সৰু সুৰা কৰ্মত ব্যস্ত আৰু ই পঢ়া শুনা কৰি আছে আমাৰ ভাল ল'ৰা। দাদাও এটা বেলেগ কামত ব্যস্ত, মানে কৰ্মৰত, মই এটা বেলেগ কামত অলপ ব্যস্ত আৰু সেয়েহে আমাৰ সময় সুবিধা নিমিলে। গতিকে আমি এতিয়া আজি যাবলৈ ওলাইছোঁ। আহকচোন ৰাস্তাৰ অলপ সৌন্দৰ্য উপভোগ কৰোঁ। ইমান ধুনীয়া পথাৰ দেখিছে নহয়, শ শ গৰু। আজিকালি এনেকুৱা মানে ঠাই পাবলৈ টান, যিহেতু আজিকালি কংক্ৰিটৰ মহানগৰ, যান জঁটৰ সৃষ্টি। এনেকুৱা চহৰৰ পৰা অলপ দূৰত আহি মোৰ খুবেই বেছি ভাল লাগে। দাদাৰ কেনেকুৱা লাগে এনেকুৱা ঠাইত আহি? ভাল লাগে, সদায় নেচাৰেল জেগা। এয়া দেখিছে, এয়া হৈছে গাঁৱলীয়া সহজ সৰল জীৱন যাপন। দেখিবলৈ পাইছে আপোনালোকে, এয়া হৈছে প্ৰকৃতিৰ মনোমোহা দৃশ্য। আমি বিছমুৰি পালোঁ। বিছমুৰিৰ পৰা আমি পশ্চিম দিশে যাব লাগিব। ৰাষ্ট্ৰীয় ঘাইপথ এয়া। উত্তৰে গ'লে আমি চৰৰ পৰা পিকনিক স্পট পাম, আৰু পূবফালে গ'লে চুবুৰীয়া জিলা বঙাইগাঁও। এয়া আমি লাহে লাহে ৰাষ্ট্ৰীয় ঘাইপথত উঠিবলৈ ধৰিছোঁ। দেখিবলৈ পাইছে, এয়া আমাৰ ডেভিডে উঠাই দিলে আমাক ৰাষ্ট্ৰীয় ঘাইপথত। গতিকে বলক। এয়া আমি অৱশেষত আহি কচুগাঁও পালোহি। এয়া কচুগাঁৱৰ ৰাইট চাইডত ল'ব লাগিব, তাৰপিছত আমি ৰায়মনা পামেই। এয়া কচুগাঁও বজাৰৰ ভিতৰ ফালে গৈ আছো। দাদা ম'ম' লৈ আছে, চাটনি, আৰু এইফালে ম'ম' হৈ আছে না, ভেজ আৰু চিকেন। ভেজ আৰু চিকেন আছে। আৰু চুপটো কিহৰ? চুপ ভেজ চুপ হ'ব আৰু মাটন। মটন কিবা ছাগলী ঠেং। এই আৰু আমাৰ পেট ভৰলে হ'ল। ম'ম' ভালে বনাইছে, বইল ভালকৈ হৈছে। দোকানটো সৰু দোকান, কিন্তু বহুত ভাল, চাফ চিকুণ আছে আৰু কি। দে আৰু খাব লাগিব। এয়া কচুগাঁও বজাৰ, বেছি ডাঙৰ বজাৰ নহয়। আগতেও বহুবাৰ আহিছিলোঁ কচুগাঁও বজাৰ। যিহেতু তিনিজন আছোঁ, 3 প্লেট ম'ম' ল'লোঁ, চুপ ল'লোঁ, আৰু এতিয়া গৈ আছোঁ। আৰু ডেভিডক কিবা লাগে নেকি সুধিব লাগিব। কিবা খাম কৰি আছিল আমাৰ সৰু ভাইটি ডেভিড। ভাইটি কি খাবি আৰু? ড্ৰাইভাৰ চেঞ্জ কি লাগব আৰু? হৈছে, মই উঠাম। হৈছে, কাই চলাব? আপুনি বৰ্তমান গৈ আছো ৰায়মনাৰ অভিমুখে। কচুগাঁও ক্ৰছ কৰিলোঁ, এয়া সোমাই আছো ভিতৰত। আগলৈ গৈ আমি অলপ খোৱা বোৱা কৰিব লাগিব, যিহেতু দাদা একো খোৱা নাই। ৰাতিপুৱাই যি ভাত খাই আহিছে আৰু বোলে খোৱা নাই। গতিকে আমি খোৱা লোৱাটো প্ৰথমতে কৰিব লাগিব, তাৰপিছত আমি আমাৰ যাত্ৰা অব্যাহত ৰাখিম। ইয়াতে খাই লওঁ, ধুনীয়া এয়া ম'মৰ অৱস্থা দেখিছে নহয়। আমি ইয়াতে চাটনিটো ঢালি দিছোঁ একেবাৰে, যিহেতু আমাৰ লগত কোনো অপশ্যন নাই, গতিকে আমি এনেকুৱা ব্যৱস্থা কৰিব লগাত পৰিল। যোগাৰো যোগাৰ, যিহেতু প্লেট নাই বেলেগ, গতিকে এয়াই আৰু আৰম্ভ কৰিব লাগিব। চাওঁ কেনেকুৱা হৈছে, বহুত ধুনীয়া।
একটুপালকে বৰষুণ দিয়ে আছে এয়া চুপ লৈছো কি ধুনীয়া দেখাব লাগিব যে আমি চাফা বহুত ধুনীয়া হৈছে লাগছে দাদা ভাল বঢ়িয়া বহুত ধুনীয়া হৈছে না এইটো খা দেখিছে পৰিৱেশ এইবিলাক পলিথিন এটা পলিথিনত ভৰালো এতিয়া আমি লৈ যাওঁ আৰু ভাল এটা পৰিৱেশত পেলাই দিম যাতে পৰিৱেশ প্ৰদূষণ নহয় তাৰ প্ৰতি আমি সদায় নজৰ ৰাখিব লাগিব এতিয়া ৰাইমনা উপলক্ষে লাহে লাহে গৈ থাকো ধুনীয়া পৰিৱেশ জনবসতি খুবেই কম আৰু পথাৰবিলাক দেখি খুবেই ভাল লাগিছে ৰাস্তা সৰু কিন্তু বহুত ভাল ৰাস্তা আহিব আপোনাৰ আমাৰ যাত্ৰাত এতিয়া বৰষুণৰ পানী দেখিছে এয়াই হৈছে ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ এক দৃশ্য বৰষুণৰ পানী আমাক স্বাগতম জনাইছে ৰাইমনা নেশ্যনেল পাৰ্ক এন্ট্ৰি ৰেষ্ট্ৰিক্টেড উইদাউট পাৰ্মিশ্যন ইয়াতে লিখা আছে যিহেতু ইয়াৰ পৰা অনুমতি লৈহে ৰাষ্ট্ৰীয় অভয়াৰণ্যলৈ সোমাব লাগিব গতিকে আপোনালোকে যেতিয়া আহে তেতিয়া ইয়াৰ পৰা অনুমতি লৈহে সোমাব নহ'লে কিবা বিপদ আপদ হ'লে তাৰ বাবে জগৰীয়া হ'ব আপোনালোক নিজে আমি অৱশেষত ৰাইমনালৈ আহি পালোঁ আৰু এয়া হৈছে আমাৰ চিধা সন্মুখত আছে ৰাইমনা নেশ্যনেল পাৰ্কৰ গেট আৰু এই গেটেৰে আমি সোমাই যাব লাগিব সৌৱা দেখিছে আপোনালোকে গেটখন আৰু বাওঁপিনে বা কলৈ যায় নাজানো আৰু সোঁপিনে কলৈ যায় নাজানো আৰু ইয়াৰ পৰাই চিধা গ'লেই আপোনালোকে ৰাইমনাৰ ভিতৰলৈ সোমাব পাৰিব আৰু দেখিছেই এয়াই হৈছে ৰাইমনাৰ মূল প্ৰৱেশদ্বাৰ ইয়াৰ পৰা আপোনালোকক ৰাইমনাৰ ভিতৰলৈ লৈ যোৱা হ'ব এতিয়া আমি সকলোৱে ইয়াতে বহুত ধুনীয়া পৰিৱেশ আছে লোকেশ্যন ইয়াতে আমি ফটো উঠিম এয়া দাদা কেমেৰা ৰেডি কৰি আছে 2 কপি ফটো তুলিব আৰু তাৰপিছত আমি লাহে লাহে ঘৰৰ অভিমুখে গৈ থাকিম এয়া আমাৰ ডেভিডে ফটো পোষ্ট দি আছে দেখিছা নহয় ধুনীয়া ল'ৰা হেণ্ডচাম আমি ৰাইমনাৰ পৰা এতিয়া ঘৰৰ অভিমুখে যাবলৈ ওলাইছোঁ আৰু আজি আমাৰ ৰাইমনাৰ ভিতৰত যোৱা নহ'ল কিয়নো আজি আমি বহুত দেৰিকৈ আহিলোঁ আৰু পিছত আমি আহিবলৈ যত্ন কৰিম যেতিয়া আহোঁ আমি পিছত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যদি ৰাইমনাত আহে তেনেহ'লে ৰাতিপুৱাৰ ভাগতে আহিব আৰু ইয়াতে ফৰেষ্টৰ অফিচ আছে তাতে গৈ যোগাযোগ কৰিহে ভিতৰত তেখেতলোকৰ গাড়ী লৈ যাব আৰু সুকলমে উভতি আহিব নিজৰ পাৰ্চনেল গাড়ী লৈ যাব নিদিয়ে বোলে বৰ্তমান গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ